स्टुडिअ आं दाइर' राजीब बसुमतारी क'क्राझार सोहोरनि साखाथियाव थानाय क'क्राझार बड'फ कालचारेल कमप्लेक्स सानमारियाव साननैनि हाबाफारि लानानै दुलाराय आसाम समबाय मावख'ग्रा गौथुमा दिनै 48थि 2 बोसोरारि जथुमा हाबाफारि खुंनाय जादों। बे हाबाफारियाव फुंबिलि समाव फिरफिला बिरहोनाय जायो दुलाराय आसाम समबाय आफादनि गाहाय आफादगिरि आतिकुर रहमान बिथाङा। लोगोसे दिनैनि बे हाबाफारियाव गाहाय आलासि महरै बिटिआरनि मावफुं सोद्रोमा अखिल मोसाहारि बिथाङा नुजाथिफैयो। दानिया फै बे हाबाफारिनि गेजेरजों अखिल मोसाहारि बिथाङा मा फोरमायो आबुङै मिथिना लादिनि। गोटे समबाय विभागৰ 48 বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচী আজিৰ পৰা কালিলৈ ইয়াত কমিটি গঠন দেউলীয়া কমিটি গঠন ফৰ্ম হ'ব। ভাল লাগিছে। কোকৰাঝাৰৰ প্ৰথম সমবায় সমিতিৰ বাৰ্ষিক অধিৱেশন হৈছে। মই ইয়াৰ দ্বাৰাই এটা ভাল এটা শুভ দিন বুলি ক'ব লাগিব যে যেতিয়াই সমবায় বিভাগ স্থাপন হৈছিলে সেই সময়ৰ পৰা সমবায়ৰ বিভাগীয় আমাৰ বিষয় বিভাগসকলে ৰাইজৰ কাৰণে কাম কৰি আহিছে, দুখীয়াসকলৰ কাৰণে কাম কৰি আহিছে। তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আমি বিটিআৰ তৰফৰ পৰাও বিটিআৰ অঞ্চল বা গোটেই অসমৰ দুখীয়া ৰাইজে যাতে এসাঁজ ভাতৰ কাৰণে কোনো কষ্ট হ'বলগীয়া নহয়, তাৰ কাৰণে আমি বিটিআৰ বাকী ৰাইজক কওক আৰু অসমৰ ৰাইজে যাতে এই সমবায় সমিতিৰ বিভাগৰ দ্বাৰাই সকলোৱে মানে যি পাব লগা আছে তেওঁলোকে পায়। সেইকাৰণে মই আজি এইটোৱে আহ্বান জনাম সকলো সমবায় সমিতিৰ বিভাগ আৰু বিভাগীয়সকলক মই অনুৰোধ কৰিম যাতে যি পাব লাগে 5 কেজি চাউল 5 কেজি পায়। 3টা প্ৰগ্ৰাম আছে, অন্তৰ্দয়া, প্ৰায়ৰিটি আৰু হয় PMGY হয়। ইয়াত যি পাব লগা আছে চাউল আমাৰ সমবায় সমিতিৰ বিভাগীয়সকলে দি আছে ভালকৈ আৰু পায়ো আছে। ইয়াত কোনো যাতে সাধাৰণ ৰাইজে যাতে কোনো নোপোৱাকৈ নাথাকে। আৰু ইয়াত অলপ আগত এনে ওলাই বাতৰি কাকতত প্ৰেক্টিকেলি হয় মই যিটো বিটিআৰৰ যিটো চালোঁ, এতিয়া আগৰ যি হৈছিল মই নাজানো। এতিয়া আমি দায়িত্ব লোৱাৰ পিছত বিটিআৰ চৰকাৰ গঠন কৰাৰ পিছত যি সাধাৰণ ৰাইজে পাব লাগে এইটো পাই আছে আৰু আমি এইটো চাই থাকিম। আমাৰ যেনেকৈ আমাৰ মহোদয়ে তেখেতে কৈ গ'ল যে আমাৰ সমবায়ৰ যোগেদি দায়িত্ব যে সমাজৰ যিখিনি তল খাপৰ যিখিনি আমাৰ জনগণ আছে তেওঁলোকে যাতে সমবায়ৰ থ্ৰুদি সকলোখিনি সুবিধা চৰকাৰে যিখিনি দিছে সেইখিনি সুবিধা যাতে পায়। মই এটা কথা ইয়াত ক'ব খুজিছোঁ যে চাউল যিখিনি কথা ক'লে চাউল পোৱাটো তেওঁলোকৰ প্ৰাপ্য পাবই লাগিব, কাৰণ এইটো চৰকাৰৰ এটা স্কিম হয়। তাৰোপৰি আমাৰ সমবায়ৰ যিখিনি আছে সেইখিনিৰ কিন্তু দায়িত্ব আৰু আছে। মানে এজন তেওঁলোকৰ অংশীদাৰ যিসকল তেওঁলোকৰ জীৱনৰ অন্যান্য যিখিনি আৰু দৰকাৰী যিখিনি বস্তু আছে সেইখিনিও সমবায়ৰ যোগেদি হোৱাটো আমাৰ কাম্য। আমি বিচাৰোঁ এই সময়ত যিটো সময়ত নতুন চৰকাৰ অসমত নতুন চৰকাৰ বিটিআৰ নতুন চৰকাৰ এই সময়ত আমি বিচাৰোঁ এটা নতুন দিগন্ত এটা সূচনা হোৱা বুলি আমি ভাবোঁ। আৰু সমবায় ক্ষেত্ৰতো আমি বিচাৰোঁ যে এই নতুন দিগন্তৰ আমি সকলোৱে আমাৰ সমবায়ৰ যিখিনি বিষয় আছে সেইখিনি আমি সকলোৱে যাতে নতুনকৈ এটা যাতে আৰম্ভণি এটা কৰোঁ। কাৰণ এতিয়া আপোনালোকে চাব যে প্ৰাইভেট ছেক্টৰ আৰু পাব্লিক ছেক্টৰ এই দুটা ছেক্টৰৰ বাহিৰেও সমবায় ছেক্টৰ যিটো আছে কোঅপাৰেটিভ ছেক্টৰ সেইটোৰ অপৰিসীম এটা মানে গুৰুত্ব আছে। আৰু এতিয়া সময় আহি পৰিছে আমাৰ কাৰণে এই বৰ্তমান সময়ত যে আমি কোঅপাৰেটিভ ছেক্টৰ অফ ইকনমি যিটো আছে তাক আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে এই সমবায় যোগেদি যাতে আমি ৰাইজৰ কল্যাণ কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত মই আপোনালোকক এইটো ক'ব খোজোঁ আজি সমবায়ৰ সকলো বিষয়াৰ হৈ যে আমি সমবায় বিষয়া সন্থা যিটো আপোনালোকে কভাৰ কৰি আছে আমাৰ দুদিনীয়া অধিৱেশন
আমি সকলো সময়তে ৰাইজৰ পক্ষত থাকি কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ আমি কৰি যাম আৰু আপোনালোকক অনুৰোধ জনাম যদি আমি কেতিয়াবা আমি আমাৰ কৰ্তব্য সমাপন কৰিব নোৱাৰোঁ আপোনালোকে যাতে আমাক অলপ গাইড কৰে বহুতো সময়ত দেখা যায় নিম্নমানৰ চাউল আচ্ছা এতিয়া কথাটো হ'ল যে চাউলৰ বিষয়টো আচল আমাৰ সমবায় বিভাগৰ নহয় যদি আপোনাক কওঁ ইয়াৰ কাৰণে এটা বিভাগ আছে আপোনাৰ যিটো আমি কওঁ ফুড এণ্ড চিভিল ছাপ্লাইজ যোগান বিভাগ খাদ্য সামৰিক যোগান বিভাগ আৰু এই চাউলটো আহে FCIৰ পৰা গতিকে এই চাউলটো আমাৰ গতিকে আমাৰ নহয় মানে ৰিলেটেড নহয় সমবায় যিহেতু আপোনালোকে ৰাইজক বস্তু যোগান ধৰে হয় সমবায়ৰ পৰাই তেনেকৈ আপোনালোকৰ প্ৰতি বহুত অভিযোগ আহে তাৰমানে সেইটো অভিযোগ আহে কাৰণ অভিযোগ আমি গাঁত পাতি ল'বই লাগিব কাৰণ আমাৰ সমবায়খিনিৰ যোগেদিয়ে যিহেতু চাউল বিতৰণ হৈ আছে গতিকে এই চাউল বিতৰণ ব্যৱস্থাত খেলি মেলি হ'লে আমাৰ সমবায়খিনিৰ নাম আহে আপুনি বিগত সময়ত এই কথাটো আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ ইয়াৰ কাৰণে আমি যোৱা অধিৱেশনত বা যোৱা আমাৰ মিটিঙত আমি এইটো চৰকাৰৰ ওচৰত আমি আমাৰ দাবী ৰাখিছোঁ যে সমবায় আপোনালোকক কওঁ এতিয়া যে সমবায় আপুনি কৈছে যে সমবায়ৰ বদনাম হয় বা আমাৰ প্ৰব্লেম হয় কিন্তু আমাৰ সমবায়ৰ বিভাগৰ বিষয়াৰ হাতত এই চাউলটো চোৱাৰ কোনো আমাৰ পাৱাৰ নাই তো আমি কৈছোঁ চৰকাৰক যে পৰৱৰ্তী সময়ত আমি এইটো আৰু দাবী উত্থাপন কৰিম যে এই চাউল আপুনি যিটো ক'লে প্লাষ্টিকৰ চাউল হওক বা ইনফিৰিয়ৰ কোৱালিটিৰ চাউল আমাক এইটোৰ দায়িত্ব বা আমাক এইটো দায়িত্ব দিয়ক সমবায় বিষয়াসকলক আৰু নহ'লে এই চাউলৰ যিটো বিতৰণ ব্যৱস্থা এইটো সমবায়ৰ পৰা আঁতৰাই দিয়ক আজিৰ অধিৱেশনত অসমৰ কিমানখন গোটেই অসমৰ আটাইকেইখন জিলা আটাইকেইখন 33খন জিলাৰ পৰা আটাইখনৰ আমাৰ অৱশ্যে প্ৰত্যেক জিলাত আমাৰ সমবায়ৰ অফিচ নাই কিন্তু তথাপিও আমাৰ 33খন জিলাৰ আটাইৰ পৰা প্ৰতিনিধি আহিছে আৰু মই আপোনালোকক এইটো গৌৰৱেৰে জনাওঁ যে এইবাৰৰ যিটো অধিৱেশন মানে কোকৰাঝাৰৰ এনেকুৱা আগতে হয়তো হোৱা নাছিলে আৰু এইবাৰ মানে বিৰাটেই আমি আনন্দিত আৰু গৌৰৱান্বিত যে কোকৰাঝাৰে ইমান সুন্দৰকৈ এই অধিৱেশনখন কৰিছে ধন্যবাদ আমাৰ সমবায় সমিতিসমূহৰ যিটো নেকি সমস্যা এই সমস্যা আমি মানে কি ভাষাৰে যে প্ৰয়োগ কৰিম আৰু মিডিয়াৰ জগত কালি মই বাৰে বাৰে অনুৰোধ কৰিব বিচাৰিছোঁ যোৱাকালিও আমি ডেপুটি কমিশ্যনাৰৰ ওচৰত গৈ পেলাই আমি আমাৰ পাব লগা টকাখিনি বকীয়া টকাখিনি আমি দাবী উত্থাপন কৰিছোঁ আৰু স্মাৰক পত্ৰৰ যোগে আমি তেখেতক আহ্বান কৰিছোঁ আমাৰ উইদিন দ্য ডিচেম্বৰ আমাৰ সেই পাব লগা টকাখিনি আমাক দিব লাগে অনতি পলমে অন্যথা আমি যোৱাকালিও স্মাৰক পত্ৰৰ যোগেদি ডেপুটি কমিশ্যনাৰৰ ওচৰলৈ আমি যদি অন্যথা যদি আমাৰ টকাখিনি আমি যদি নাপাওঁ তেনেহ'লে 2022 চনৰ 1 জানুৱাৰীৰ পৰা আমি মালটো নুতুলিম বুলি আমি হেৰি কৰিছোঁ জনাই দিছোঁ আমি পাব লগা আছে এটা সমবায় 1 কোটিৰ পৰা 1.5 কোটি মানে আমি 48 মাহলৈকে আমি বকীয়া ধন পাব লগা আছে এইটো আমাৰ থন্নকৈ আমাৰ হিচাপ আছে গতিকে অনতি পলমে এইখিনি টকাখিনি যদি নিদিলে আমি অহা জানুৱাৰী 2022 চনৰ পৰা মাল তোলাৰ পৰা আমি বিৰত থাকিম বুলি মই অসম চৰকাৰক জনাই দিছোঁ আৰু যদিহে আমি মালটো তোলা নহয় তেন্তে আমাৰ সমবায় সমিতিসমূহক দোষী কৰিব নোৱাৰিব ইয়াৰ দায়িত্ব অসম চৰকাৰৰ বাধ্যতা ল'ব লাগিব সমবায় সমিতিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ মাজে মাজে চাউল কাটিবলৈ অভিযোগ আহে এই ক্ষেত্ৰত কি ক'ব বিচাৰে যদি ৰাজ্য চৰকাৰে চাউল চবৰে BPL হোল্ডাৰক দিব লাগিব বুলি চৰকাৰে চাওক তাৰমানে যিটো নেকি আমাৰ সমবায় সমিতি বোৰে জনসাধাৰণৰ প্ৰত্যেক নিৰ্দেশক্ৰমে প্ৰত্যেক ৰেচন কাৰ্ড হোল্ডাৰক 5 কেজিকৈ দিব লাগে আৰু 35 কেজিকৈ চাউল দিব লাগে আমি সেই ক্ষেত্ৰত আমি এতিয়া কোনে কি কৈছে নাজানো কিন্তু আমাৰ প্ৰত্যেক সমবায় সমিতিসমূহে ঠিক ধৰণৰ যেনেকৈ নিৰ্দেশ সেনেকৈ আমি কাম কৰি আছোঁ আৰু যেনেকৈ কৰিব লাগে আজিলৈ কোনো ধৰণৰ আমাৰ BTR অঞ্চলৰ তৰফৰ পৰা সেই যে চাউল যে কম দি আছে সেইখিনিৰ দৰে আমাৰ কোনো হেৰি কৰা নাই মানে
ইলিগেল আমি পোৱা নাই আৰু আজিলৈকে আমাৰ ওচৰত কমপ্লেইনো অহা নাই সেইটো হেৰি কিছুমান राजनीतिक स्वार्थफोरবিলাকৰ কাৰণে এইবিলাক কথা হৈছে मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो एमआरएम हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738